ৰঙা মুৰ্গীটো কোনে খাব। নমস্কাৰ, সুন্দৰ এটি ৰাতিপুৱাৰ সৈতে মই শুনেশ্বৰ বৰা আৰু মই গৈ আছোঁ এডোখৰ খুব সুন্দৰ ধুনীয়া পৰ্যটনথলী চাবলৈ। আৰু ক'ত আছে সেই ধুনীয়া পৰ্যটনথলী আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টি। আৰু এয়া আমাৰ শইকীয়াদেউ। জয় গণেশ বাবা। বহুত দূৰ যাব লাগিব, তো দুইজনে মিলি কিবা এটা খাই লওঁ। শুভ যাত্ৰা কালত সদায় অভিজিতে গান শুনায়। আজি যিহেতুকে অভিজিত আছে চালকৰ আসনত, তো মই আপোনালোকক আজি গান শুনাম, অভিজিতক গান শুনাম। ৰঙা মুৰ্গীটো কোনে খাব, ৰঙা মুৰ্গী কোনে খাব। কেনেকুৱা? মজা মজা হৈছে ন? মজা হৈছে। ফাইনেলি বন্ধু অভিৰ সৈতে আমি উপস্থিত হ'লোহি যোৰহাটৰ পৰা পশ্চিম দিশত বাঘমৰা। তো অভিক নিশ্চয় মই দেখাবলৈ কম চব জইন 8-1-7-8-9 জানুৱাৰী। খুব ধুনীয়া এডোখৰ পৰ্যটনথলী বাঘমৰা উইণ্টাৰ কাৰ্নিভেল 7, 8 আৰু 9 তাৰিখ 9 জানুৱাৰীলৈকে আচলতে ইয়াত অনুষ্ঠানটো পাতিছে। কিন্তু এনেই ইয়াত 12 মাহেই বন্ধ চলি থাকে বুলি ইতিমধ্যে আমি গম পাইছোঁ। বাঘমৰা উইণ্টাৰ কাৰ্নিভেল চালোঁ, ফুৰিলোঁ, উপভোগ কৰিলোঁ, খুব ভাল লাগিলে। আপোনালোকো আহিব। আৰু সদৌ শেষত আমি বাঘমৰাৰ পৰা বিদায় লৈছোঁ। অভিমানী দুচকুত শান্তি দিয়ানা, অময়া মৰমেৰে তুমি সাৰ পোৱানা, মোৰ মনৰে কল্পনাত যেতুকা হোৱানা।